হে শ্বহীদ প্ৰণাম তোমাক। আজি 15 আগষ্ট স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে সমূহ দেশবাসীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। লগতে আমাৰ দেশৰ কাৰণে যিসকলে প্ৰাণ আহুতি দিছে সেই বীৰ শ্বহীদসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু তেখেতলোকৰ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। আজি ঘৰে ঘৰে পতাকা উত্তোলন কৰিছে, নিজৰ ঘৰত পতাকা উৰুৱাইছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান সকলোতে পতাকা উত্তোলন কৰিছে। সেইদৰে আমাৰ ঘৰতো পতাকা উত্তোলন কৰি উৰুৱাই থৈছোঁ দিনটোৰ কাৰণে। তিনিবৰণীয়া জাতীয় পতাকা, আমাৰ এই জাতীয় পতাকা আমাৰ দেশৰ গৌৰৱ। সেয়ে আমাৰো গৌৰৱ, আমাৰ সন্মান। ঘৰৰ দৰে আমাৰ চুকৰ অংকুমালী যুৱক সংঘৰ যুৱকসকলেও পতাকা উত্তোলন কৰে। এইদৰে চাওক, আমাৰ চুকৰ সকলো যুৱক, কণ কণ ল'ৰা ছোৱালীহঁত যিসকলে যাব পাৰিছে তেওঁলোকে সকলো তাত গৈ পতাকা উত্তোলন কৰিছে।